নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমে আপোনাৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ আমাৰ এই ভিডিঅ'টো আমি আপোনালোকৰ সন্মুখত ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। বন্ধুসকল চাওক, প্ৰতীক হাতেলা মহোদয়ে কিছুমান প্ৰেছ বিবৃতিৰ যোগেদি এনআৰচিৰ বিষয়ে কিছুমান কথা একেবাৰে নিৰ্দিষ্ট কৰি কৈ দিছে। চাওক, এই ভিডিঅ'টোত আমি সেই সুনিৰ্দিষ্টকৈ কি কথা প্ৰতীক হাজেলা মহোদয়ে ক'লে সেই বিষয়ে আপোনালোকক অৱগত কৰাম। প্ৰতীক হাজেলা মহোদয়ে কি কৈছে, 2004 চনৰ 3 ডিচেম্বৰ পৰ্যন্ত ভাৰতত উপজা লোকৰ নাম এনআৰচিত সোমাব বুলি কৈছে। যিসকল লোকে 2004 চনৰ 3 ডিচেম্বৰলৈকে ভাৰতত বসবাস কৰিছে বা বসবাস কৰি আছে সেইসকলৰ নাম ইতিমধ্যে এনআৰচিত অন্তৰ্ভুক্ত হ'ব বুলি কৈছে। এইটো কি 1987 চনৰ 1 জুলাইৰ পৰা হ'ব লাগিব। এই ক্ষেত্ৰত প্ৰতীক হাজেলা মহোদয়ে কি আমি ৰাইজৰ ওচৰত এইটো জাননী দিছে আৰু এই জাননীটো দিয়াৰ এটাই উদ্দেশ্য যাতে আমাৰ মাজত হাহাকাৰ আৰু যি দুশ্চিন্তা আছে সেইটো যাতে নাথাকে। আৰু কি কৈছে, ডি ভোটাৰ, তাৰ পিছত বিদেশী ঘোষিত নাগৰিক যিসকল ইতিমধ্যে বিদেশী বুলি ঘোষণা কৰিছে সেইসকলৰ কথা কৈছে। আৰু কি বিদেশী ন্যায়াধিকৰণ গোচৰ বিচাৰাধীন যিসকলৰ বিদেশী বুলি কি সেইসকলৰ কি বিচাৰ চলি আছে বা ন্যায়ালয়ত কোৰ্টত সেইসকলৰ হাজিৰা দিব লাগিছে সেইসকলৰ কথা কৈছে। 2004 চনৰ 3 ডিচেম্বৰ পৰ্যন্ত ভাৰতত জন্মগ্ৰহণ কৰা সন্তানৰ নাম অন্তৰ্ভুক্ত হ'ব এনআৰচি। যিসকল শিশুৱে বা যিসকল ল'ৰা ছোৱালীয়ে 2004 চনৰ 3 ডিচেম্বৰ পৰ্যন্ত ভাৰতত জন্মগ্ৰহণ কৰিছে সেইসকলৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হ'ব। এই ক্ষেত্ৰত কি পিতৃ বা মাতৃ কোনো এজন বিদেশী হ'লে, যদি পিতৃ নাইবা মাতৃ দুজনৰ এজন যদি বিদেশী হয় তথাপিও আনজনৰ বংশবৃক্ষ ব্যৱহাৰ কৰি সন্তানটি এনআৰচিত নাম অন্তৰ্ভুক্তৰ সুযোগ পাব। অৰ্থাৎ যিকোনো এজন ভাৰতীয় হ'লেও তেওঁ ভাৰতীয় নাগৰিক হিচাপে এনআৰচিত অন্তৰ্ভুক্ত হ'ব। আৰু এই সকলো নিয়মখিনি কি নাগৰিকত্ব যি আইন আছে 1955 ধাৰা 3/1 BCৰ অধীনত এই কথাটো কি প্ৰযোজ্য আছে। এতিয়া কি সংবিধান মানি চলিব ধৰিছে। চাওক, 1987 1 জুলাইৰ পৰা 2004 চনৰ 3 ডিচেম্বৰ পৰ্যন্ত এই নিয়মটো প্ৰযোজ্য হ'ব। চাওক, তাৰপিছত কি কৈছে, পিতৃ বা মাতৃৰ কোনো এজন বৈধ ভাৰতীয় নাগৰিক হ'ব লাগিব। এই ক্ষেত্ৰত কি এইটো খাটাংকৈ কৈছে কি পিতৃ বা মাতৃ যিকোনো এজন ভাৰতীয় নাগৰিক হ'বই লাগিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা কি 2004 চনৰ 3 ডিচেম্বৰৰ পাছত জন্মগ্ৰহণ কৰা সন্তানৰ নাম এনআৰচিত অন্তৰ্ভুক্ত নহয়। যিসকল ল'ৰা ছোৱালীয়ে 2004 চনৰ 3 ডিচেম্বৰৰ পাছত জন্মগ্ৰহণ কৰিছে সেইসকলৰ নাম এনআৰচিত অন্তৰ্ভুক্ত নহ'ব। এই ক্ষেত্ৰত কি যদি পিতৃ বা মাতৃ কোনো এজন বিদেশী হয় সেইসকলৰ কথা কৈছে। সৰ্বোচ্চ ন্যায়ালয়ে ন্যায়িক যুঁজৰ পক্ষসমূহৰ উপৰি অসমবাসীৰ পৰা বিচাৰিছে মতামত। এই ক্ষেত্ৰত ৰাইজৰ মতামত বিচাৰিছে কি উচ্চ ন্যায়ালয়ে। সন্দেহজনক নাগৰিকক ভাৰতীয় নাগৰিক হিচাপে দিয়াৰ স্বীকৃতি বৈধতা এইসকল কি যিটো আমাৰ দুশ্চিন্তা এই চিন্তা নিঃশেষ কৰাৰ কাৰণে আমি ৰাইজৰ ওচৰত এই সকলোবিলাক বস্তু সিহঁতে আলোচনাৰ মাধ্যমেৰে সমাপ্ত কৰিব বিচাৰিছে যাতে আমাৰ মাজত কোনো ধৰণৰ কাজিয়াৰ সৃষ্টি নহয় বা আমাৰ মাজত কোনো ধৰণৰ উৰাবাতৰি বিয়পিব নোৱাৰে। তাৰ কাৰণে সিহঁতে কি চেষ্টা কৰি আছে বা প্ৰতীক হাজেলা মহোদয়ে এই ক্ষেত্ৰত কি সহযোগিতা কৰি আছে। আৰু উচ্চ ন্যায়ালয়ে যিটো গণতন্ত্ৰৰ ভেটি সেই গণতন্ত্ৰৰ ভেটিটো ৰক্ষা কৰিবৰ কাৰণে নাগৰিকৰ ওপৰতো কিছুমান বস্তু দি আছে যিটো আমাৰ এনআৰচি এটা